কোনোবা মুছলিম মানুহ এজন দোকান লৈ বহি আছে, তাত লিখা আছে লা ইলাহা ইল্লাল্লাহ। ফটককৈ এজন হিন্দু মানুহ আহিলে, একচুৱেলি হিন্দু নহয়, হিন্দু শব্দটো বেলেগ, সনাতন হ'ব পাৰে। সেইজন মানুহ আহিলে, আহি পিনে ক'লে ইয়াত লা ইলাহা ইল্লাল্লাহ বুলি কিয় লিখা আছে আৰু সেইটো আৰবীত কিয় লিখা আছে। ভিডিঅ'টো এবাৰ আপোনালোকে চাই লওক স্কিপ নকৰাকৈ। এইটো আমাৰ কলিমা আমাৰ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ। এইটো মানে আপোনাৰ এইটো ভাষাতে লিখিব লাগে নেকি? এইটোতো আৰবী হয়। আমাৰ অসমত এইটো ভাষা নচলে মই জনাত। আৰবী কেলে নচলিব? যোনে ইছলাম ধৰ্মত থাকিব সেইটো চলিবই। চলিব আপোনালোকে এতিয়া অসমত এতিয়া ইছলাম ধৰ্ম চলাম নহয়, অসমত আপোনালোকে অসমীয়া আমাৰ ভাষা চলিব লাগিব, অসমীয়া চলিব লাগিব। যিহেতু অসমত আছে আপোনালোকে চৌদি আৰব যাওক, য'ত যাওক আপোনালোকে সেইবোৰ, পাকিস্তান যাওক, য'ত যাওক আপোনালোকে এইবোৰ যি ভাষা লিখা আমাক ক'ব লাগিব, ইয়াত আছে নেকি অসমীয়া লিখক। আপোনালোকে মাদ্ৰাছাত কি ব্যৱসায় খোলাবলৈ আৰম্ভ কৰিছে নেকি? আমি কেলে চলাম? কমিটিক আপুনি সুধিব লাগিব। স্কিপ নকৰিব, বহুত গুৰুত্বপূৰ্ণ কথা কেইটামান আলোচনা কৰিম। আমাৰ অসমত অসমীয়া চলিব লাগে, আমি জানো অসমীয়া চলিব লাগে, অসমীয়া ভাষা ক'ব লাগে। অসমৰ জিলেমাৰটো কি অসমীয়াত লিখিব নোৱাৰি নেকি? পাৰি, অসমীয়াত লিখিব পাৰি। ইমান পকৰত দম আছে যদি এই বিহাৰীবোৰে যে হিন্দী কৈ থাকে, সেইবোৰক কিয় নেখেদাও? এই মাৰাঠী কিবা কিবি ভাষা লৈ দোকান কৰি আছে যে অসমত, সেইবোৰক কিয় নেখেদাও? মিয়াক সহজ পাইছ, মিয়াক খেদাব লাগে, উচ্ছেদ কৰিব লাগে, কৰি আছ, ঠিক আছে। কিন্তু কোনোবা মুছলিম মানুহ এজন দোকানত কলিমা লিখি আছে, তাতে তোৰ প্ৰব্লেম কি? তই কি মানে পঢ়িছ নাই? স্কুলত গৈছিলি নাই? তোৰ চাগে শিক্ষাৰ প্ৰব্লেম আছে, অলপ শিক্ষা ল'বি, ঠিক আছে। তই যোনেই হওক, এইটো চুদুৰ ভাই জহৰাজুন কোন হয় মই নাজানো, তোৰ প্ৰব্লেম কি? তোৰ কি আহি যায় ভাই? আৰবীত লিখিছে, ইছলাম মানুহ এইটো লিখিবই, তোৰ কি প্ৰব্লেম? এইটো বেলেগ একো নহয়, ভিডিঅ' ভাইৰেল কৰাৰ এটা মানসিকতা। কেনেকৈ ভিডিঅ' ভাইৰেল কৰিব লাগে তাৰে এটা মানসিকতা। বস্তুটো তেনেকুৱা আৰু যে মই ফেমাছ হৈ যাম, কেইটামান পইচা ইনকাম কৰিম, সিমানেই। আৰবী ভাষা নচলিব, ঘণ্টা চুদুৰ বাই কেলা।